चिरांनि डिस्ट्रिक्ट पेरेड ग्राउन्डआव आनन्दराम बरुवा बान्था 2023 राननानै होनाय जायो। मेट्रिक आनजादाव 75 जौखोन्दोनि गोबांसिन नाम्बार लानानै उथ्रिसार जानाय फरायसाफोरनो आसाम सरकारनिफ्राय 2005 मायथाइनिफ्रायनो होबोबाय थानाय आनन्दराम बरुवा बान्थाखौ दिनै गासै आसामावनो राननाय बायदिनो चिरां जिल्ला खुंथायनि बानजायनायाव डिस्ट्रिक्ट पेरेड ग्राउन्ड काजलगावआव सा 325 फरायसाफोरनो 15,000 रांनि चेक गथायो। बे बान्थाखौ मन्त्रि उरखावगोरा ब्रह्म इएम धनन्जय बसुमतारी एमएलए जयन्त बसुमतारी अजय रय जिल्ला बेंगिरि पि बिजया भास्कर रेड्डी एसपि प्रनजित बरामोननि नुजाथिनायाव राननानै होनाय जायो। ইতিমধ্যে এটা মাইলস্টোন কৰিছে 2023 আজি তাৰ স্বীকৃতি প্ৰদান কৰা হ'ল চৰকাৰী ফালৰ পৰা। সমগ্ৰ অসমত প্ৰায় 4,13,400 ছাত্ৰ ছাত্ৰীসকলক আজি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াত 15,000 টকাকৈ দিয়া হয়। 2019লৈকে 2005ৰ পৰা লেপটপ দিয়া আঁচনি আছিলে, 20ৰ পৰা এইটো কেছ টকা দিয়াটো আৰম্ভ হৈ গ'ল। চিৰাং জিলা 325জন ছাত্ৰ ছাত্ৰীয়ে এইটো পাবলৈ সক্ষম হৈছে। টিভিটি যোগে অলৰেডি পইচাবিলাক ট্ৰেন্সফাৰ হৈছে। চিৰাং জিলা 2023 চনত SSLC বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত টপ কৰিছিল। আজি মই এইটোৱে ক'ব বিচাৰিছোঁ যে ক্ৰিকেট খেলত কেতিয়াবা ভাৰতেও বিশ্বজয়ী হয় আৰু কেতিয়াবা কিন্তু প্ৰথম ৰাউণ্ডতে আউট হৈ যায়। তো আমি টপ পজিশ্যন পোৱাটোকে আমি ইয়াৰ ষ্টিক বুলি ধৰি ল'ব নালাগে, আমাৰ তলত নামি আহিব পাৰে। শিক্ষা বিভাগ আৰু শিক্ষক গাৰ্জেন চবে মিলি পেলাই এই লেভেলটো যাতে মেইনটেইন কৰে যে কেইবা বছৰলৈকে কমচে কম চিৰাং জিলা টপ 5ৰ ভিতৰত থাকিবই লাগে। যদি নেক্সট ইয়াৰতো টপ 1ত আহি যায় তেতিয়াতো প্ৰশংসনীয় এটা পদক্ষেপ। কিন্তু একবাৰ আমি টপ পজিশ্যনত আহিছোঁ বুলি আমাক এনেকুৱা চাৰ্টিফিকেট দিব নোৱাৰি যে চিৰাং সদায় ভাল হৈ যাব। কিন্তু আমাৰ চেষ্টা যদি হয়, আমি প্ৰমাণ কৰি দেখুৱাইছোঁ 2023ত যে শিক্ষা বিভাগে কাম কৰিব আৰম্ভ কৰিলে, শিক্ষকসকলে ক্লাছ কৰিবলৈ আৰম্ভ কৰিলে, গাৰ্জেনবিলাকে খবৰ দিবলৈ আৰম্ভ কৰিলে, ছাত্ৰ ছাত্ৰীয়ে এই গোটেইবোৰ পৰিৱেশ পাই পেলাই ভাল পৰীক্ষা দিলে, তাৰ কাৰণে ভাল ৰিজাল্ট পাইছোঁ। এইটো যদি আমি ধৰি ৰাখিব পাৰোঁ ভৱিষ্যতত চিৰাংটো সদায় নাম উজ্বলি থাকিব মই ভাবোঁ। কাৰণ এতিয়া যিটো পাৰ্টিচিপেটৰী এটা কনচেপ্ট চবতে গাৰ্জেনৰ ৰলটো এনেকুৱা হৈ গৈছে যে যি পৰিয়ালত ব্ৰাইট গাৰ্জেন আছে এই পৰিয়ালতে ব্ৰাইট ষ্টুডেণ্টছ ওলায়। বা যদিও জন্মগতভাৱে কোনোবা ল'ৰা খুব মেধাৱীও আছিলে কিন্তু কেয়াৰলেছ গাৰ্জেন যদি হয়, তাৰ মেধাৰ যিটো এটা লেভেল, সেই লেভেললৈকে সি হয়তো বা সফলতা পাব নোৱাৰিবও পাৰে। কিন্তু কেয়াৰফুল গাৰ্জেন যদি থাকে, মেধাৱী নোহোৱা এভাৰেজ ছাত্ৰ ছাত্ৰীসকলেও ভাল ৰিজাল্ট এটা কৰিব পাৰে। তো আজি মোৰ আহ্বান থাকিব চিৰাং জিলা, ইমান দিনে চিৰাং জিলা এটা হিংসা জৰ্জৰ অঞ্চল আছিল। কেইদিনমান আগত ড্ৰাগছৰ কাৰণে বহুতখিনি কথা চৰ্চা হৈছিলে চিৰাঙত। ইণ্ডো ভূটান বৰ্ডাৰ হিচাপে বৰ্ডাৰ এৰিয়াত যিবিলাক ইলিগেল এক্টিভিটিছবিলাক চলি থাকে বুলি এটা চৰ্চা হৈছিলে। কিন্তু এই চৰ্চাটো সলনি কৰিব লাগিব। ভূটান আধুনিক জগতত পদাৰ্পণ কৰিছে, উন্নতিৰ পথত তেওঁলোকেও আগবাঢ়ি গৈ আছে। আগন্তুক 20 বছৰত নতুন ভূটানৰ চেহেৰা আমি দেখিবলৈ পাম। ইয়াৰ দ্বাৰা আমিও খোজ মিলাই পেলাই আগবাঢ়ি যাব লাগে। ভাৰতবৰ্ষ যথেষ্ট উন্নত, কিন্তু চিৰাঙত বিভিন্ন ধৰণৰ সামাজিক আৰু বিভিন্ন ধৰণৰ আৰ্থিক সমস্যা, এইবিলাক সমস্যা থকাৰ কাৰণে আমি উন্নতি কৰিব পৰা নাই। যদিও ইয়াত এটা ইণ্ডাষ্ট্ৰী আছে, কিন্তু মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত যেনেকৈ যোৱা বছৰৰ পৰা আমি গোটেই অসমত এটা চৰ্চাৰ বিষয় হৈছে জিলা হিচাপে, সেইটো যদি আমি বৰ্তাই ৰাখিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ, তেতিয়া চিৰাং জিলা খুব মডেল জিলা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব আৰু উন্নত জিলা হিচাপে আমি প্ৰতিষ্ঠা কৰিব